নমস্কাৰ মোৰ চেনেলৰ অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ পিঠাগুড়ি মিক্সিত খুন্দিও ইমান ধুনীয়াকৈ কেনেদৰে তিল পিঠা বা নাৰিকল পিঠা বনাব পাৰি। বহুতে কয় মিক্সিত পিঠা খুন্দিলে পিঠা নুঠে বুলি, কিন্তু সেনেকুৱা কথা নহয়। মই আজি আপোনালোকক ভালকৈ দেখুৱাব বিচাৰিছোঁ। ইয়াতে লৈছোঁ মই বৰা চাউল 3 কাপ, ভালকৈ ধুই 3 ঘণ্টা মানৰ কাৰণে তিয়াই থম। আৰু চক চাউলখিনি প্ৰথমতে আপোনালোকে একদম ভালকৈ ধুই ল'ব, যাতে পিছত অকল পানীটো টুকিলেই হয়। 3 ঘণ্টাৰ পিছত চাউলখিনি এনেকুৱা ফুটা লগা খৰাহী এটাত মেলি দিব 1.5 ঘণ্টা মানৰ কাৰণে। 1 ঘণ্টা বা 1.5 ঘণ্টাৰ ভিতৰত ধুনীয়াকৈ পানীখিনি নিয়ৰ হৈ যায়। এয়া চক পানী নাই ইয়াত, মিক্সিত দিব পৰা হৈ গ'ল ধুনীয়াকৈ। এতিয়া মই ইয়াতে মিক্সিত দি ল'ম। মিক্সি বাতিটো একদম ফুল নকৰিব, মিক্সি বাতিটোৰ আধা পৰিমাণতহে আপোনালোকে চাউলটো ল'ব। ওপৰলৈ ল'লে পিঠাগুড়িটো পৰি যাব। এয়া দেখিছে নহয়, মিক্সিটো যেতিয়া চলি থাকে মই তেতিয়া ওপৰেদি এখন হেতা দি চাউলটো তললৈ দি থৈ দিওঁ। কিন্তু নজনা মানুহে পটককৈ নকৰিব, এইটো অকণমান ৰিস্ক হয়। কিন্তু যদি এনেকৈ কৰিব পাৰে ন, পিঠাগুড়িখিনি বহুত ভাল হয়। এতিয়া মই পিঠাগুড়িখিনি সম্পূৰ্ণকৈ চালি ল'লোঁ। চালি লোৱাৰ পিছত অকণমান টিপি চাইছোঁ, দেখিছে নহয় অকণমান এনেকুৱা চেপেটা হৈ উঠি আহিলে গম পাব পিঠাটো ধুনীয়াকৈ উঠিব। ইয়াতে মই লৈছোঁ এখন চাকনি, অকণমান ডাঙৰ চাইজৰ চাকনি। যিসকলে পিঠা বনাব জানে তেওঁলোকক কোৱা নাই, যিসকল শিকাৰু তেওঁলোকৰ কাৰণে এনেকুৱা এখন চাকনি ল'লে বহুত সুবিধা হয়। একদম দেখিছে নহয় চাকনিখনে অকণমান হিলাই গৈছোঁ, একদম তেতিয়া খাবলৈ পিঠাটো বহুত মচমচীয়াও হয়। মাজতে দিছোঁ অকণমান নাৰিকলৰ গুড়ি, আৰু এতিয়া পিঠাটো চাব আপোনালোকে কিমান ধুনীয়াকৈ উঠে। যিসকলে নতুনকৈ শিকিছে তেওঁলোকে কিন্তু এনেকুৱা এখন চাকনিৰ দ্বাৰাই পিঠাটো বনাব, পটাপট আৰু বহুত সোনকালে আপোনালোকে পিঠা বনাব পাৰিব, আৰু খাবলৈ বহুত মচমচীয়া হয় পিঠাটো। এয়া দেখিছে নহয় পিঠাকেইটা ইমান ধুনীয়াকৈ উঠি গৈছে। বাৰু ছাইডত থকা পিঠাকেইটা মই বনোৱা নাই, মোৰ লগৰ মানুহ এগৰাকীয়ে অলপ শিকিছে, সেইটো কাৰণে অকণমান বেয়া হৈছে। আপোনালোকেও এনেদৰে মিক্সিত পিঠা খুন্দি ধুনীয়াকৈ পিঠা উঠাব পাৰিব। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ, বাই বাই।